নমস্কাৰ এছামিজ হেল্থ টিপছ চেনেলটোলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ আৰু যিসকলে মোৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো অন কৰি ৰাখিব তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সৰ্বপ্ৰথমে পাব। আহক তেন্তে কঁঠালৰ গুণাগুণৰ বিষয়ে কিছু কথা কওঁ। আমি সকলোৱে জানো কঁঠালৰ গুটি আমাৰ স্বাস্থ্যৰ কাৰণে কিমান উপকাৰী। কঁঠালত প্ৰচুৰ পৰিমাণে প্ৰ'টিন থাকে, সেই গতিকে আমি কঁঠালৰ গুটি প্ৰচুৰ পৰিমাণে খাব লাগে। কঁঠালৰ গুটিত ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু এই উপাদানে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰি মানুহক সুস্থ সবল কৰি ৰখাত সহায় কৰে। সেয়েহে কঁঠালৰ গুটি যথেষ্ট পৰিমাণে খাব লাগে। কঁঠালৰ বীজত যথেষ্ট পৰিমাণে ফাইবাৰ পোৱা যায় আৰু ই আমাৰ শৰীৰৰ ওজন হ্ৰাস কৰাত সহায় কৰে। কঁঠালৰ বীজত মেগনেছিয়াম, মেংগানিজৰ দৰে পোষক তত্ত্ব অধিক পৰিমাণে পোৱা যায় আৰু যিয়ে আমাৰ হাড়বিলাক সুস্থ সবল কৰি ৰখাত সহায় কৰে আৰু কঁঠালৰ বীজে শৰীৰৰ ৰক্ত সঞ্চালনৰ প্ৰক্ৰিয়া সুচল কৰি ৰখাত সহায় কৰে। কঁঠালৰ বীজত এণ্টিঅক্সিডেণ্ট যথেষ্ট পৰিমাণে পোৱা যায় আৰু যিয়ে বৰ্ধিত বয়সৰ গতি মন্থন কৰাৰ লগতে আপোনাক অৱসাদমুক্ত কৰি ৰখাত সহায় কৰে। গতিকে গম পালেনে কঁঠালৰ গুটিত কিমান ঔষধি গুণেৰে ভৰপূৰ। সেয়েহে কঁঠালৰ দিনত এই কঁঠালৰ গুটিবোৰ যিমান পাৰে আমি খাবলৈ চেষ্টা কৰিব লাগে আৰু সৰু সৰু ল'ৰা ছোৱালীকো এইবিলাক খোৱাৰ পৰা আমি ভালদৰে খোৱাৰ কাৰণে তেওঁলোকক যিকোনো ধৰণৰ ৰেচিপি বনাই দিব লাগে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টোত লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। পুনৰ উপস্থিত হ'ম। আজিলৈ আহিলোঁ। ধন্যবাদ।